Hello everyone. আজি ইমান গৰম ন এইকাৰণে ভাবিলোঁ অকমান ফুৰি আহোঁ কলৈকে ফুৰিব যাওঁ বলকচোন চাই থাকিব মোৰ লগতে এইখিনি দেখা পাই নিশ্চয় গম পাইছেই কি হ'ব আমি কলে গৈ আছোঁ এতিয়া গৈ আমি পালোগে বেছি সময়টো নালাগে আমাৰ গুৱাহাটীৰ পৰা ইফালে আমি সিধা নাযাওঁ ইফালে গ'লে আমি কি পাম বৰাপানীখিনি সকলোৱে পৰিচিত আজিকালি কোনেনো নাযায় বৰাপানী বুলি ক'লে এতিয়া আমি ক'ত গৈ আছোঁ মেঘালয়া হয়নে এইটো হৈছে মেন মেড মানুহে বনোৱা ইমান ডাঙৰ এটা দেখিছানে ইমান ডাঙৰ পানী থাকা এটা কি হয় ড্যাম এতিয়া এইখিনিতে আমি আগতে ৰখিব পাৰিছিলোঁ ফটো উঠিব পাৰিছিলোঁ কিন্তু আজিকালি এইটো নো পাৰ্কিং কৰিছে কাৰণ ইয়াত কিবা ক্ৰাইম হৈছিলে বোলে সেইটো কাৰণে আজিকালি ইয়াত ৰখি পেলাই ফটো উঠিব নোৱাৰি এতিয়া আমি গৈ আছোঁ শ্বিলঙৰ মাজমজিয়াত আজি কোনো নেচাৰেল তেনেকুৱা এটা ঠাইত আমি নাযাওঁ শ্বিলঙৰ মাজমজিয়াত দেখিছে এইটো চবেই চিনিয়ে পাইছেগে যোনে চিনি নাপায় আজি আমি মোৰ লগত দেখিব পাব ইমান ধুনীয়া এটা চাৰ্চ হয় এইটো মানে জাৰ্মানী সামথিং তেনেকুৱা ৰিলেটেড হয় চাৰ্চটো আৰু ইমান ধুনীয়া হয় পুৰা ইনষ্টাগ্ৰামেবল হয় ফটো উঠিব পাৰি লগতে তাৰ মানে কি হয় একচুৱেলি যদিও আমি তেনেকুৱাকৈ ভাবোঁ যে ফটো উঠিব পাৰি ধুনীয়া বিউটি আছে তথাপিও এই চাৰ্চটোত একচুৱেলি কি আছে য'ত মানে আমাৰ যীশু খ্ৰীষ্টক মানে হত্যা কৰা হৈছিলে ন তেওঁক বহুত শাস্তি দি পেলাই মাৰা হৈছিলে সেই বস্তুটো ইয়াত ডেপিক্ট কৰা হৈছে আৰু মাদাৰ মেৰী হেল্প কেথেড্ৰেল তেনেকুৱা চাৰ্চ হয় লাইক মানে তেখেতৰ মাক আছিলে মাদাৰ আৰু তেখেতে মানে বহুত দুখত আছিলে যে তেওঁৰ পুত্ৰক তেনেকৈ মাৰি পেলোৱা হৈছিলে সেই বস্তুবিলাক ইয়াতে বহুত ষ্টেচু আছে এইবিলাক আমি হাঁহি ফূৰ্তিৰে নহয় আচলতে এইবোৰ দুখ লগাই কথাত বাৰু এতিয়া ঠাইখন চাওক ইমান ধুনীয়া নীলা একদম আকাশখনৰ লগত যেন মিলি গৈছে এনেকুৱা লাগিছে মই যেন ক'ৰবাত একদম ধুনীয়া ক'ৰবাত নীলাময় চাৰিওফালৰ মাজত আছোঁ বহুত ধুনীয়া আৰু এইটো অলপ পাহাৰীয়া এৰিয়াত আছে এই চাৰ্চটো য'ৰ পৰা আপোনালোকে গোটেই শ্বিলংখন দেখা পাব গোটেই শ্বিলংখন আৰু এইটো কোনো পুৰা শ্বিলঙৰ মাজমজিয়াতে আছে য'ত মানে এডমিনিষ্ট্ৰেটিভ এইবিলাক অফিচ আছে ন যেনেকুৱা ধৰণৰ DC অফিচ কিবা সেনেকুৱা ধৰণৰ তাৰ মাজেৰেই গ'লে পায় বহুত ধুনীয়া হয় আৰু কম সময়তে পাই যায় যদি কোনোবাই কম সময়ৰ কাৰণে শ্বিলং গৈ আছে তেতিয়াহ'লে ঘূৰি আহাকে তেতিয়াহ'লে এইবিলাক চাব পাৰে ৱাৰ্ডছ লেক আছে এইবোৰ চাব পাৰে বহুত ধুনীয়া হয় চাৰ্চটো মানে গৈ পেলাই বহুত বেছি ভাল পালোঁ আৰু সিদিনাখন আমি মানে ইমান লাকি হয় সিদিনাখন কিবা এটা প্ৰগ্ৰেম চলি আছিলে চাৰ্চটোত তেওঁলোকৰ মানে ৰিচুৱেল কিবা কিবি ধৰ্মীয় অনুষ্ঠান চলি আছিলে সেইবিলাকো আমি চালোঁ বিলাক সময় তাতে দিয়া আছে কেতিয়া খোলা থাকে এনেকুৱা নহয় যে আপোনালোকে গৈ পেলাই ঘূৰি আহিব লাগিব বহুত ধুনীয়া গৈ পেলাই শান্তিৰ এটা পৰিৱেশ পায় যেনেকুৱা মন্দিৰ বা মছজিদত গ'লে পায় ধৰ্মীয় তেনেকুৱা হয় বহুত ধুনীয়া লাগে আপোনালোকে এবাৰ যাব গৈ পেলাই তাত মানে তাৰ বিউটিটো অনুভৱ কৰিব তাৰপিছত শ্বিলঙত গৈনো আৰু পুলিচ বজাৰ কেনেকৈ নোযোৱাকৈ থাকোঁ তাত এভৰি টাইম শ্বিলং গ'লে আমি পুলিচ বজাৰ মানে যাওঁৱেই তাত গৈ পেলাই এই যে চিকেনটো দেখিছে নহয় মই সেয়া দিছিলোঁ শ্বৰ্টছো দিছিলোঁ সেই চিকেনটো আমি খাওঁৱেই মানে 120 ৰুপিছত পায় এডাল ষ্টিক চবেই নিজে চিলেক্ট কৰি দিব পাৰে কোনডাল ষ্টিক খাব পাৰে তাৰপিছত এনেকৈ খাই লৈ পেলাই আমি ঘূৰি আহিলোঁ 7টামান বাজিছে আৰু তেনেকৈ ঘূৰি আহোঁতে থেংক ইউ ছ' মাছ